সূত্ৰধাৰ দৰ্শকবৃন্দ, মই এইয়া চাওক বেঙেনা জোপাৰ পৰা এইয়া মই এইটো বেঙেনা ছিঙিলোঁ। চাওক ইমান সুন্দৰ বৰণৰ, ইমান ধুনীয়া ডাঙৰ হৈছে। চাওক এইকেইটা বাকীকেইটা এয়া আছেই আৰু ইয়াতে এয়া এজোপা আলু খান্দিছোঁ। এইয়া চাওক এইয়া আলু কেনেকুৱা হৈছে বাৰু চাওকচোন। আৰু এইয়া বিলাহীকেইটাও ছিঙিলোঁ। বিলাহীকেইটা পকিছে অকণমান। এইয়া বিলাহী, এইটো গছ বিলাহী গছ। এয়া চাওক মই ছাদখনৰ ওপৰতে অলপ পচন সাৰ দি মানে আৰু শুকান পাত, গছৰ সৰা শুকান পাত আনি পেলাই গোবৰ মিহলি মাটিত মই অলপ অলপ গুজি দিছিলোঁ। তাতে ইমান সুন্দৰকৈ হৈছে নহয়নে বা। এসাঁজ খাবলৈ হৈছে কি ধুনীয়া। চাওক এইয়া এতিয়া আচলতে আলু খান্দিব হোৱাই নাই। এয়া মই অকণমান হালধীয়া পৰাৰ কাৰণে মই খান্দি দিলোঁ আৰু এসাঁজ খাওঁগৈ বুলি। কাৰণ এইদৰে জৈৱিক পদ্ধতিৰে কৰা শাক পাচলিয়েই খাব লাগে আমি। ইমান ডাঙৰ হৈছে।